হাই গাইজ, বৰ্তমান মই এতিয়া ঘৰতে আছোঁ আৰু মন্দিৰত গৈছিলোঁ ৰাতিপুৱা, তাৰে ব্লগটো আপোনালোকে চাব। তো মন্দিৰত গৈছিলোঁ, মন্দিৰৰ পৰা আহি পেলাই এতিয়া ঘৰতে আছোঁ, ভাত চাত খালোঁ, ভাত চাত খাই পেলাই এতিয়া মই ওলাই যাবলৈ ওলাইছোঁ। আপোনালোকক কৈ আছোঁ বাৰু মই ক'ত ওলাই যাম। তো মানে ছাডেনলি প্লেনটো হ'ল, লগৰ ল'ৰাটো ফোন কৰিলে, লগৰ ল'ৰাটো ফোন কৰি ক'লে যে এনেকুৱা এনেকুৱা মই শ্বিলং যাম, তই যাবি নেকি? মই কৈছোঁ ব'ল তে যায় আহোঁ। তো শ্বিলঙৰ এনেকুৱা এটা মানে বেছিভাগ মানুহ যোৱাই নাই, আনএক্সপ্ল'ৰ জেগা এটাত যাম। আজি মানে তো যাই পাওঁতে ৰাতি হ'ব, এতিয়া 3টা বাজি গ'ল চাগে। তো আজি যাই পাওঁতে ৰাতি হ'ব, তো ৰাতি হোটেলত থাকি পেলাই মৰ্ণিং ওলাই যাম। তো আপোনালোককো জেগাটো দেখাম। এনেকুৱা এটা ধুনীয়া জেগা মানে মই বহুত দিন ধৰি মানে চাৰ্চ কৰি মানে পোৱা নাছিলোঁ। তো ফাইনেলি জেগাটো পালোঁ। তো বহুতে ধুনীয়া জেগা, আপোনালোকক ভালকৈ দেখাম, মই এক্সপ্ল'ৰ কৰাম। তো এতিয়া মই জল্দি পেকিংখিনি কৰোঁ, কাৰণ এই জাষ্ট আধা ঘণ্টা আগতে মানে ডিচিশ্যনটো লোৱা যে যাম বুলি। তো গাড়ী চাড়ী মই ওলোৱাই নাছিলোঁ আজি দিনটো, দেখাই পাইছে মই টেম্পুত গৈছিলোঁ ৰঙিয়া মন্দিৰত। তো সেইকাৰণে গাড়ী চাড়ী ওলালোঁ, গাড়ী চাড়ী ওলাই পেলাই এতিয়া থ'লোঁ গাড়ীখন আছে ইয়াতে। তো গাড়ীখন ধোলোঁ, গাড়ীখন ধোৱাৰ পিছত ধুনীয়াকৈ এতিয়া গাড়ীখন চাফা কৰিলোঁ। বেগত পেকিংখিনি কৰিব বাকী আছে। তো বেগত পেকিংখিনি কৰোঁ আৰু জোতাযোৰো বা ক'ত থৈ দিছোঁ বহুত দিন ধৰি গমেই পোৱা নাই। তো যেতিয়া জোতাযোৰ ওলাই পেলাই পেকিং চেকিং সম্পূৰ্ণ কৰি মই ওলাই যাওঁ চাৰিআলিলৈকে। লগৰটো আহি আছে চাৰিআলিলৈকে, তো চাৰিআলিৰ পৰা আৰু তাক লগ কৰি পেলাই ডাইৰেক্ট যাই থাকিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব, তো বহুতে ইণ্টাৰেষ্টিং হ'বলৈ যাই আছে ভিডিঅ'টো। আৰু এনেকুৱা মানে ছাডেনলি প্লেনবিলাক মানে আপোনালোকে এটা কথা কৈ দিওঁ মই, যে কেতিয়াও মানে প্লেন নকৰিব বেছি লগৰ ল'ৰাৰ লগত, কেতিয়াও প্লেনবোৰ ছাকচেছ নহয়। মানে হঠাতে কৰা প্লেনবোৰ মানে হঠাতে যদি ধৰক কেতিয়াবা কোনোবা কয় এই ব'ল অমুকটো জেগাত যাম, তো তেতিয়া যদি আপোনালোকে ওলাই না, তেতিয়া ছাকচেছ হৈ যায়। তো মানে প্লেন কৰি থাকিলে ছাকচেছ নহয়। আজি মই এক মাহ 2 মাহমান আগৰ পৰাই লগৰ ল'ৰা কেইটামানৰ লগত শ্বিলং যোৱা কথা, আৰু বহুত দিন ধৰি প্লেনিং হ'ল, ডেইলি প্লেন নহয়, ডেইলি কেঞ্চেল হয়। তো আজি হঠাতে যাবৰ কাৰণে ওলালোঁ। তো চাই থাকিব ভিডিঅ'টো, বহুতে ইণ্টাৰেষ্টিং হ'বলৈ যাই আছে। তো গাইজ বৰ্তমান এতিয়া যোৱাৰ কাৰণে ওলাইছোঁ। তো পেকিং চেকিংখিনি সম্পূৰ্ণ হ'ল, সেয়া হাতত হেলমেট আৰু মোৰ আউটফিটটো এনেকুৱা, জেকেট এটা পিন্ধিছোঁ, ভিতৰত টি চাৰ্ট এটা আৰু বেগত কিবাকিবি লৈছোঁ, টি চাৰ্ট লং পেণ্ট এটা। তো কালি যোনটো জেগাত যাই আছোঁ, তো ৰাতিপুৱা সোনকালতে যাব লাগিব, তো ঠাণ্ডা লাগিব, সেইকাৰণে জেকেটটো লৈ লৈছোঁ আৰু অলপ গৰম কাপোৰ। তো ভিডিঅ'টোবোৰ আপোনালোকে চাই থাকিব। মোৰ যিহেতু GoPro ছেটআপ নাই, মই আপোনালোকক ডাইৰেক্ট যাই পেলাই চাৰিআলিত লগৰটো যেতিয়া আহিব তাতে মই যাই লগ পাই আছোঁ। তো ভিডিঅ'টো চাই থাকিব ধুনীয়াকৈ, লগ পাই আছোঁ। বৰ্তমান এতিয়া চাৰিআলি আহি পালোঁ আৰু লগৰটো আহি আছে, সি বেজাৰ পৰা আহি আছে, তাকে এই জাষ্ট আহি পালোঁ চাৰিআলি। তো তাকে ৰখি আছোঁ, সি আহক তাৰপিছত ওলাই যাম আৰু লগত। তো লগৰটোকে ৰখি আছিলোঁ, ৰখি থাকোঁতে আকৌ সি ফোন কৰিলে গাড়ী পোৱা নাই বোলে, লাইন গাড়ী চাৰিআলিলৈকে। তো এতিয়া আকৌ তাকে যাই আছোঁ মই, মানে বেজাৰ পৰা তাক লৈ আহোঁ মই পটাপট যাই পেলাই। তো তাৰ পৰা আৰু ওলাই যাই থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব ভালকৈ। তো গাইজ বৰ্তমান আহি পেলাই এতিয়া জালুকবাৰী পালোঁ। তো চাৰিআলিৰ পৰা আহোঁতে লগভগ আধা ঘণ্টামান অলপ জামো আছিল শৰাইঘাটৰ দলঙত। তো এতিয়া আহি পেলাই জালুকবাৰী পালোঁ। এতিয়া জালুকবাৰীৰ পৰা ডাইৰেক্ট খানাপাৰাত যাম, খানাপাৰাত অলপ টাইম হয়তো ৰখিম আৰু ডাইৰেক্ট তাৰ পৰা যাই থাকিম। চাওঁ মোটামুটি যাওঁতে ৰাতি 9টামান বাজিব লাগে আৰু এনেও দেৰি হ'লে। এতিয়া কেইটা বাজি আছে? তো জালুকবাৰী পাওঁতে মানে 5:35 হ'ল। তো শ্বিলং সোমাওঁতে লগভগ 9টা বাজি যাব। তো এতিয়া ইয়াৰ পৰা ওলাওঁ, ডাইৰেক্ট খানাপাৰাত যাই আপোনালোকক লগ পাই আছোঁ। খানাপাৰাত যাই ৰখিম আৰু ইয়াৰ পৰা লগভগ কিমান কিলোমিটাৰ হ'ব? 18-20 মান হ'বনে খানাপাৰা? তো মোটামুটি 20-25 কিলোমিটাৰমান আছে খানাপাৰা পাৱাৰলৈকে। তো খানাপাৰালৈকে যাই লওঁ ফাৰ্ষ্ট। তো আহি এতিয়া বৰ্তমান কি বুলি কয়, শ্বিলং যোৱা মেইন ৰাস্তাটো আহি পালোঁ আৰু মানে আপোনাৰ যোৰাবাটৰ পৰা যিটো টাৰ্ণিং কাটি আহে শ্বিলঙত যোৱাৰ কাৰণে। তো এতিয়া মানে বেগটো কি হ'ল, মানে আমি দুটাই মানে বেগ লৈ আহিছোঁ। তো মানে এতিয়া তো আমি ইয়াতে বেগ চেগ এখানি বান্ধিলোঁ। তো মানে দুটাই মানে বেগ লৈ আছোঁ, বেগ লৈ অহাৰ কাৰণে মানে ইয়াতে বান্ধাৰ অসুবিধা হৈ আছে। তো সেইকাৰণে মানে বেগটো আমি ইয়াতে ৰছী এডাল ল'লোঁ, লৈ পেলাই ইয়াতে বেগটো বান্ধি দিলোঁ আৰু এতিয়া আৰু যাই থাকোঁ, বেছি টাইম নকৰোঁ, বহুত টাইম হৈ গ'ল, মোটামুটি 6:30 বাজিল। তো এতিয়া আৰু যাই থাকোঁ, আৰু কিমান বা টাইম লাগে গম নাপাওঁ। তো ইয়াৰ পৰা আৰু ওলাওঁ, হয়তো আগত ক'ৰবাত 40 কিলোমিটাৰমান যাই পেলাই হয়তো ক'ৰবাত চাহ খাবৰ কাৰণে ৰখিম আৰু। তো এতিয়া যাই থাকোঁ। তো গোটেইখিনি কাম হৈ গ'ল। তো এতিয়া আৰু বেছি টাইম নকৰোঁ, ওলাওঁ আৰু ইয়াৰ পৰা। তো গাইজ এতিয়া বৰ্তমান এইফালে টোল গেট পালোঁ, আৰু মোটামুটি আছে 60 কিলোমিটাৰমান আছে আপোনাৰ মেইন পুলিচ বজাৰ পোৱালৈকে। তো এতিয়া টোল গেট পালোঁ, টোল গেটৰ পৰা অলপ টাইম ইয়াতে ৰখোঁ, কিবা অলপ খাই লৈ পেলাই ডাইৰেক্ট শ্বিলঙে লগাই দিম বুলি ভাবি আছোঁ। কাৰণ এইভাগে ৰাতিও হৈ আছে, 7টা বাজে আৰু 2 ঘণ্টাত শ্বিলং যাই পেলাই হ'ল আৰু। আপোনালোকক হয়তো যাওঁতে আৰু ক্লিপ মানে ল'ব নোৱাৰিব পাৰোঁ। তো সেইকাৰণে আৰু ডাইৰেক্ট হোটেল ৰুমত চাগে যাই পেলাই লগ পাম। যদি পাৰোঁতো ক্লিপ ল'ম বাৰু মাজে মাজে, যদি ক'ৰবাত খাব ৰখোঁ। তো আপোনালোকক লাষ্টত একদম হোটেল ৰুমত যাই পেলাই লগ পাম আৰু যদি
ক্লিপটো ল'লেতো আপোনাৰ দেখাই পাব ব্লগত, মই লগাই দিম। তো এতিয়া বাৰু কিবা অলপ খাই লওক। বৰ্তমান আহি পেলাই পালোঁ জেগাটোৰ নাম নাজানো বাৰু, ৰাতি কিবা পালোঁ আহি, কিন্তু ইয়াৰ পৰা আৰু 15 কিলোমিটাৰমান আছে ন, 15-20 কিলোমিটাৰমান আছে আৰু উমিয়ামলৈ, আৰু শ্বিলং টাউনলৈকে লগভগ ধৰক আৰু 40 কিলোমিটাৰমান আছে। ইয়াতে খোৱাৰ কাৰণে সোমালোঁ। কফি আৰু চিংৰা, বেলেগ নাইও একো, মানে নমকিন বস্তু একো নাই, উপায় নাই। দুইখিনি খাই পেলাই আৰু ইয়াৰ পৰা ওলাম আৰু আহা যাব। ঠাণ্ডা আছে কিন্তু ন। তো গাইজ বৰ্তমান আহি পেলাই হোটেল ৰুম পালোঁ। জাষ্ট হোটেল ৰুম চেকিং কৰিলোঁ। তো এড্ৰেছটো ভালকৈ গম নাপাওঁ বাৰু, কাৰণ ইয়াৰ নামবিলাক অলপ বেলেগ বেলেগ। তো মোটামুটি 9টা 9:30 মানত আহি পেলাই হোটেল ৰুম পালোঁ। এতিয়া খোৱাৰ কাৰণে মানে অৰ্ডাৰ দি থৈ আহিলোঁ। মানে আহোঁতে অলপ দেৰি হৈ গ'ল, তো সেইকাৰণে মানে বেছি অপশ্যনেই নাই একো। তো প্লেন ৰাইচ আৰু কিবা মিক্স ভেজ নেকি, তো বেছি অপশ্যনেই নাই। তো সেই যি পালোঁ সেই আৰু অৰ্ডাৰ দি থৈ আহিছোঁ। ৰুমলৈকে এতিয়া লৈ আহিব অলপ দেৰিকৈ। আপোনালোকক মই ৰুম টুৰটো দি আছোঁ ভালকৈ। তো এতিয়া ৰুমত আহিলোঁ, মই ড্ৰেছ চেঞ্জ কৰি লওঁ, চেঞ্জ কৰি পেলাই আপোনালোকক মই ৰুম টুৰটো দি আছোঁ। তো এইটো হৈছে আমাৰ ৰুম, এইটো বাথৰুমটো চাফাই আৰু ঠিকে আছে। বাকী গিজাৰ চিজাৰ আছে। বাকী এইটো হ'ল ৰুম, এটা এখন সৰু টেবুল আছে, আৰু এইটো আপোনাৰ ছিংগুল বেড দুখনকৈ দিয়া আছে, ছিংগুল বেড। তাৰপিছত কি আছে আপোনাৰ ৱাৰ্ড্ৰব এটা আছে বস্তু থোৱাৰ কাৰণে। এইটো ইয়াত বস্তু তো গাইজ যেতিয়া ভাত চাত খালোঁ, খাই পেলাই মানে তেতিয়া মোবাইলটোত চাৰ্জ শেষ হৈ গৈছিল, তো সেইকাৰণে ভিডিঅ'টো ৰখি গ'ল। তো এতিয়া ভাত চাত খালোঁ, ভাত চাত খাই পেলাই এতিয়া বিচনাত আহিলোঁ। এতিয়া আব্দুল, মই এতিয়া টোপনি মাৰি আকৌ ৰাতিপুৱা 3টামান বজাতে যোনটো জেগাত যোৱাৰ কাৰণে আহিছোঁ তাত যাম। সেইকাৰণে এতিয়া সোনকালে শুওঁ। টোপনি লাগি আছে, ধৰ লগভগ 5:30মান বজাৰ পৰা বাইক চলাই আছোঁ। আহি পেলাই 9টা 9:30মান বজাত পাইছোঁ। মানে শ্বিলং 8টামান বজাতে পালোঁ, কিন্তু হোটেল ৰুম আহোঁতে 9:30 বাজি গৈছে ন। হোটেল ৰুম পাওঁতে 9:30 বাজিছিল। চকু পুৰা ৰঙা হৈ গৈছে। তো আজিলৈ ইমানে। লগ পাম নেক্সট এটা ভিডিঅ'ত। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব। তো কালি নেক্সট এটা ভ্লগত গম পাব কালি ক'ত যাই আছোঁ। তো আজিলৈ ইমানে।